নমস্কাৰ বন্ধুসকল, এয়া হৈছে আমাৰ স্কুলৰ ছাত্ৰী তাপশ্ৰী ডেকা। আজি তাপশ্ৰীৰ বাৰ্থডে। তাপশ্ৰী নমস্কাৰ দে। নমস্কাৰ। আজি তাপশ্ৰী ডেকা দেই, তাইৰ বাৰ্থডে। আৰু আজি তাইৰ বাৰ্থডেটো আমাৰ স্কুলতে পতা হৈছে। আৰু সেইকাৰণে তাপশ্ৰীৰ ঘৰৰ ফালৰ পৰা আজি বিশেষভাৱে আমাৰ মিড ডে মিল আছেই বাৰু, তাৰ লগতে বিশেষভাৱে আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ কাৰণে বিশেষ আহাৰ যোগান ধৰিছে। এয়া সকলোৱে খাই আছে, আমাৰ ল'ৰা ছোৱালীসকলে ধুনীয়াকৈ খাই আছে। আমি অলপ পাছতে আকৌ আমাৰ খোৱাৰ পাছত আমি সৰুকৈ এখন মিটিং পাতিম আমাৰ তাপশ্ৰীৰ বাৰ্থডেৰ কাৰণে। এয়া চব ধুনীয়াকৈ চবেই খাই আছে। এজনী শিখামণি, এজনী আমাৰ দেৱলু, এজনী নন্দিনী, জয়ন্তী, টিংকু। এইটো গৌৰৱ উঠি হৈ গ'ল। এইটো মই চুটু, বিশাল। তাৰপিছত এইটো কোন? এইটো কোন? মৃন্ময়। আমাৰ এইটো বিশ্বৰূপ, বিশ্বৰূপ। এইটো মহাদুষ্ট বিশ্বৰূপ। এইটো বিশ্বৰূপ। ইমান ধুনীয়া হাঁহি মাৰিছে দেখিছাই। জনৰ আচল নাম বিশ্বৰূপে। তাৰপাছতে শৰৎ, আমাৰ নিতু, চবেই খাই। এজনী হ'ল অনুৰাধা, অনুৰাধা। এজনী আমাৰ তনুশ্ৰী, তনুজা। দুইজনী একেলগে বহি খাই আছে। আজি কাৰ বাৰ্থডে? আজি তাপশ্ৰী কোনজনী? অঁ, তাপশ্ৰী ওলাই 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 আগলৈ আগলৈ আহি যা। এইজনী হৈছে তাপশ্ৰী। আকৌ এবাৰ কওক, বাৰ্থডে কাৰ আজি? তাপশ্ৰীৰ বাৰ্থডে। চবেই কৈ দে তাপশ্ৰীক। কি বুলি কবি এতিয়া? কি বুলি কবি বাৰ্থডে? বৰকৈ ক, চিঞৰি পেলাই ক। অঁ, তাপশ্ৰীয়ে শুনিছ নাই? আকৌ এবাৰ। এইবাৰ শুনিছে, এইবাৰ শুনিছে, বঢ়িয়া। এতিয়া আমি তাপশ্ৰীক আমাৰ স্কুলৰ ফালৰ পৰা এটা উপহাৰ দিম, গিফ্ট দিম হা। আমাৰ হেড ছাৰে গিফ্টটো দিব এতিয়া। আহক ছাৰ। এয়া আমাৰ হেড ছাৰ আজু কুমাৰ পাটৰ ছাৰে তাপশ্ৰীক এটা গিফ্ট দিছে। চাপৰি এটা বজাই চবেই। এতিয়া তাপশ্ৰীয়ে গিফ্টটোত কি আছে খুলি পেলাই চাব লাগিব, ঠিক আছে? ইয়াত লৈ লোৱা, টেবুলত টেবুলত লৈ লোৱা। তা আমি চাম দেই কি আছে গিফ্টটোত। আপুনি এটা হেল্প কৰি দিয়ক। তাপশ্ৰীয়ে তাই গিফ্টটো খুলিছে। কি দেখিলা? এই গিফ্টটো ওলাই গ'ল। চবকে দেখুৱাই দিয়ে গিফ্টটো। এইখন কি বাৰু? অঁ, এখন কিতাপ। এতিয়া কি কিতাপ আমাৰ ছাৰে কৈ দিব। তাপশ্ৰী পাৰিবানে ক'বলৈ? তাপশ্ৰী গম পাইছে এইখন কি কিতাপ? এখন নাই পোৱা, ছাৰে কৈ দিব। আৰু তোমালোকে বাৰু আখৰকেইটা চিনি পাইছানে বাৰু? ইয়াত থকা ডাঙৰ ডাঙৰকৈ আছে। কি কি আখৰ আছে চাই দিয়াচোন বাৰু। পিছত আৰু এটা আখৰ আছিলে। কি হ'ল বাৰু? ডিক্সনেৰী। অঁ, অসমীয়াত কয় অভিধান। অলপ দিলোঁ কিন্তু তোমালোকে ফটকৈ কৈ দিব নোৱাৰিলা। এটা ক্লু দিছিলোঁ মই, হয়নে? কি আছিলে? এংলো আছমিছ। তাৰমানে কি? ইয়াত অসমীয়া আৰু ইংৰাজী আছে, হয় নহয়? অসমীয়া আৰু ইংৰাজীত আছে ডিক্সনেৰীখন, হয় নহয়? ইয়াত বিভিন্ন ইংৰাজী শব্দ আছে আৰু তাৰ অৰ্থবিলাক অসমীয়াত লিখা আছে। গতিকে আমি এইখনৰ পৰা কি ক'ম, বিভিন্ন ধৰণৰ আমি যিবিলাক ইংৰাজী শব্দ আছে আমি এইবোৰ শিকিব পাৰিম। আৰু তাপশ্ৰী এখন ঘৰত পঢ়িবা দেই। আৰু কোনে লিখিছে বাৰু এইখন? কোনে লিখিছে বাৰু? এখন সুৰেশ শৰ্মা। কোনে লিখিছে? কোনে লিখিছে? সুৰেশ। কোনে লিখিছে? সুৰেশ শৰ্মা। সুৰেশ শৰ্মা, সুৰেশ। এতিয়া তাপশ্ৰী জেগাত যোৱা, বহাগে যোৱা। আকৌ এবাৰ
আকৌ এবাৰ বৰকে হেপী বাৰ্থডে তাপশ্ৰী থেংক ইউ দেই সকলোকে থেংক ইউ